কুলি কি কৰি আছা? সঁচাই মই কুলি নে? মই এনে কম নেকি তুমি কুলি বুলি? তাৰ মানে মোৰ ভইচটো কুলিৰ নিচিনা। তোমাৰ ভইচ কুলিৰ নিচিনা নহবও পাৰে, কিন্তু তোমাৰ গাৰ বৰণ একদম কুলিৰ নিচিনাই। তুমি মোক এনেকৈ ক'ব পাৰিলা? ক'লা দেখি কি হ'ল? মোৰ ঘৰৰ মানুহৰ কাৰণেতো মই কলিজাৰ টুকুৰা। তুমি ঘৰৰ মানুহৰ কাৰণে কলিজাৰ টুকুৰা, কিন্তু তুমি মোৰ সম্পূৰ্ণ কলিজাটোৱে। হয় নেকি বাৰু? তোমাৰ এইবিলাক কথাই তোমাৰ প্ৰতি মোৰ মৰম বাঢ়িহে যায়। তুমি মোক কেতিয়া লগ কৰিবা? লকডাউন চলি আছে আৰু ইমান ৰ'দ দিয়ে, বহুত গৰম। এই গৰমত ওলাই গ'লে মই চুলিৰ নিচিনা কিচকিচিয়া ক'লা হৈ যাম দেখোন। এনেই মই 3 দিনত বগা হ'বলৈ স্কিন শ্বাইন ক্ৰীম লগাই বগা হৈছিলোঁ। এতিয়া আকৌ মই ক'লা পৰি গৈছোঁ জানা? যিমানেই যি নলগোৱা কিয়, ক'লা মানুহ ক'লাই থাকিবা। এতিয়া কি লগাইছা মুখত? স্কিন শ্বাইন লগাই মুখৰ স্কিন একদম পাতল হৈ গৈছে। এতিয়া ছানস্ক্ৰীন লগাই ফেয়াৰ এণ্ড লাভলী লগাই বহি আছোঁ। মা পেহীহঁতৰ ঘৰত গৈছে, মোকো যাব কৈছিল, মই যোৱা নাই। ইমান গেলা গৰমত কোনে যায় বাৰু কোৱাচোন? আমাৰ গৰম লাগিলেও আমি ওলাই যাবই লাগিব। ল'ৰা মানুহ হয় ন, ঘৰত থাকি ভালেই নালাগে। বাদেও তুমি কি দি ভাত খালা? স্বামী, মই লোকেল মুৰ্গীৰ ডিম খাইছোঁ। ইমান ভাল লাগে মোৰ জানা। ডেইলি মই লোকেল মুৰ্গীৰ ডিম খাওঁ। তুমি ভাল পোৱা নে নাই? মই বহুত দিন ধৰি লোকেল মুৰ্গীৰ ডিম নাখাওঁ। লোকেল ডিমৰ কথা মনত পেলাই দি ভালেই কৰিলা। এতিয়া মই ৰাখোঁ দেই, আমাৰ মুৰ্গীজনীৰ ওচৰত যাওঁ। হ'ব, ঠিক আছে যোৱা, তেন্তে মই ৰাখোঁ। হ'ব, বাই কুলি। ঐ মুৰ্গী, আজি সোণৰ কণী পাৰিলি নে নাই? মাত্ৰ 3টা ডিম দিছ তই 3 দিনত। মুৰ্গী, তোক কৈছিলো নহয় সোণৰ ডিম দিবলৈ, তই সোণৰ ডিম দিয়া নাই, মাত্ৰ 3টাহে ডিম দিছ। কিয়? 3 দিনত মাত্ৰ 3টাহে ডিম দিছে। একো নাই দে, 3টা ডিমকে বেছি আহোগৈ। কমচে কম 30 টকাটো পাম আইচক্ৰীম খাবলৈ। এই 3টা ডিম চেঙৰাৰ ওচৰতে আকৌ বিক্ৰী কৰিম। মানুহটো নাপাওঁৱেই, তাকে ফুচুলাই ফুচুলাই তাৰ ওচৰতে বিক্ৰী কৰিম। এই মুৰ্গী, তই ডেইলি এনেকৈ ডিম দি থাকিবি দেই। এনেকৈ ডিম দি থাকিলে মই ডেইলি ডিম বেচিব পাৰিম। তই এনেকৈ ডেইলি ডিম থাকিলে নহয়, মই তোকেই বিয়া পাতি ল'ম। আজিকালি যি আইন চলিছে, যৌতুক নিদিয়েই। ইয়াতকে তোকেই বিয়া পাতি ল'ম, ডেইলি ফ্ৰী ডিম পাই যাম। ইয়ে ইয়ে ইয়ে। ইমান ধুনীয়াকে ফুল ফুলি আছে। এনেকে ফুল ফুলি থাকিলে মোৰ বহুত ভাল লাগে। মাক কম ফুলৰ পুলি আৰু আনি দিবলৈ। মই এইডোখৰ মাটিত ফুল পুলি ৰুই বাগিচাৰ নিচিনা কৰিম। দাদা, তুমি ক'ত যোৱা? তুমি যদি বজাৰত যোৱা তেন্তে মোৰ কাৰণে 2টা চিপছ আনিবা দেই। হ'ব, পইচা দে, 4টা আনিম। মোৰ কাৰণে 2টা আৰু তোৰ কাৰণে 2টা। হ'ব, ঠিক আছে দাদা, 4টাই আনিবা। মই তোমাক এমাহৰ পিছত টকাটো ঘূৰাই দিম দিয়া। এতিয়া মোৰ ওচৰত টকা নাই। কাম নাই, মোৰ টকা দি আনি নিদিও। মই অকলে আনি খাম, তোক নিদিও। তই খালে দিয় নেকি? মই দেখিম বুলি তই বিচনাৰ তলত লুকাই লুকাই খাওঁ। এতিয়া তই মোক কৈছ চিপছ আনি দিবলৈ, মই তোক আনি নিদিও, যা। 3 দিন হৈ গ'ল, চানি মোক ছোৱালীটোৰ লগত ছেটিং কৰাই দিয়া নাই আৰু মোৰ পৰা 50 টকা নিছে ডিম দি। মই নিজেই ডিম বেপাৰীৰ পুতেক, তথাপিও মই তাৰ পৰা ডিম কিনিছিলো। সি ছোৱালীটোৰ লগত ছেটিং কৰাই দিব বুলি, সি এতিয়ালৈকে ছোৱালীটোৰ লগত মোক ছেটিংটো কৰাই দিয়া নাই। আহকচোন সি, ঠিকছে ধুলাই দিম তাক। সি মোক মক্কেল বনাইছে ছোৱালীটোৰ লগত ছেটিং কৰাই দিব বুলি কৈ।
বাপেক 1 নম্বৰী আৰু পুতেক 10 নম্বৰী। ঐ চেংৰা, কি কৰি আছ? মই তোকেই বিচাৰি আহিছো। ভালেই হ'ল তই ঘৰৰ বাহিৰতে আছ। তই মোক বিচাৰি আহিব কিয় লাগে? তই মোক মক্কেল বনাই 50 টকা নিলি আৰু মোক ছোৱালীটোৰ লগত সেটিং কৰাই নিদিলি। তোক মই ধুলাই দিবলৈ বহি আছো ইয়াত। আৰে চেংৰা, কোনে কৈছে তোক মই তোক মক্কেল বনাইছো বুলি? তই কেনেকৈ ভাবিব পাৰিলি মই তোক মক্কেল বনাম? চেংৰা শুন, মই গৈছিলো ছোৱালীটোৰ ওচৰত। তাই কৈছে যে সিদিনাই বেলেগ এটা বয়ফ্ৰেণ্ড বনাই লৈছে বোলে। মই যে তোৰ নাম্বাৰটো দিয়া নাছিলো তই বেয়া পাবি বুলি। তাই ভাবিলে যে তই তাইক ভাল নাপাবি বুলি আৰু তাই সিদিনাই বেলেগ এটা বয়ফ্ৰেণ্ড বনাই লৈছে। তই কিয় চিন্তা কৰি আছ? একদম চিন্তা নকৰিবি। তাই গ'ল দেখি কি হ'ল? মোৰ ওচৰত আৰু এজনী ছোৱালী আছে, একদম ফটাকা বম। সানি, কোন ছোৱালী কচোন? মই আৰু বৰলা হৈ থাকিব নিবিচাৰো। পিছত কম, এতিয়া মই ডিম 3টা বেছি আহো। আৰে ডিম 3টা মোকে দে। এয়া ল 40 টকা। সিদিনাখনৰ নিচিনা আজিও 10 টকা বেছিয়ে দিলো তোক। এতিয়া কচোন ফটকা বম এই ছোৱালীজনী কোন? মোৰ চকুত এজনী ছোৱালী আছে মানে মোৰ পেহীৰ ছোৱালী। তই যদি বিচাৰ তেতিয়াহ'লে মই তোক তাইৰ লগত সেটিংটো কৰাই দিব পাৰিম। তই কি কও? হ'ব ঠিক আছে, সেটিংটো কৰাই দে। নাম্বাৰ আছে যদি কল কৰি সুধচোন, সিঙ্গেল আছে নে ডাবল আছে? অলপ ৰহ, মই কল কৰি তাইক সুধি আছো। হেল্ল' ৰেশমি, কেনে আছা? মই ভালে আছো। শুনাচোন, তুমি সিঙ্গেল নে? তুমি সিঙ্গেল? মানে মোৰ বন্ধু এজন আছে। তুমি কি কোৱা, ডবল হবানে? তুমি ডবল নহয় ট্ৰিপল হ'ব খোজা? আচ্ছা ঠিক আছে। হ'ব ঠিক আছে, তোমাৰ নাম্বাৰটো মই নিদিও তাক। ঠিক আছে, তুমি লগেই কৰিবা। হ'ব, বুজি পাইছো দিয়া। ঠিক আছে, এতিয়া মই ৰাখো। ঐ চেংৰা, তোৰ লগত ডবল হ'ব নোখোজে, ট্ৰিপল হ'ব খোজে। মানে মই বুজি পোৱা নাই, তই কি ক'ব খুজি আছ? মানে ৰেশমি তোৰ লগত ট্ৰিপল হ'ব বিচাৰে, মানে বিয়া হৈ মা হ'ব বিচাৰে। পাগল। হয় নেকি? বুজিলো। তেন্তে তাইৰ ফোন নাম্বাৰটো দেচোন মোক। ঐ চেংৰা, তাই কৈছে যে লগ কৰিব বিচাৰে বোলে তোৰ লগত। তাইৰ নিজৰ পাৰ্চনেল নাম্বাৰ নাই। তাই মানা কৰিছে নাম্বাৰটো দিবলৈ। তোক লগ কৰিব বিচাৰে, বুজিলি? হ'ব ঠিক আছে তেন্তে, সেটিংটো কৰাই দে জলদি। এবাৰ কিন্তু লাগিবই ছোৱালী। হ'ব ঠিক আছে, তই চিন্তা কৰিব নালাগে। এবাৰ সেটিংটো কৰাই দিম। এতিয়া মই ঘৰলৈ যাওঁ। মা মোৰ কাৰণে চিন্তা কৰি থাকিব, নোকোৱাকে আহিলো। আগৰজনী গ'ল দেখি কি হ'ল? দ্বিতীয়জনী পামেই নহয়। দ্বিতীয়জনীটো ডবল নহয় ট্ৰিপল হ'ব বিচাৰে। ওলে মোৰ বৰলা জীৱন কালটো দা ইন হৈ গ'ল। মই আজিও ফেক কলত কথা কৈ বম মক্কেল বনাই ডিম বেচিলো। এইটোৱে সানিৰ মাথা। সানি, ক'ত গৈছিলি? তোৰ ঘৰত গৈ আহিলো, তোক বিচাৰিয়ে নাপালো। চিন্তু, মই চেংৰাৰ ওচৰত গৈছিলো। মোৰ এটা কাম আছিল যে। তোৰ ঘৰত তোৰ ফাদাৰে পৰীৰ কাৰণে 4-5টা চিপছ আনিছে। ইহঁতে দেখিলো বহি পুৰা খাই আছে। সঁচাই নেকি? চিপছ আনিছে? মই খাবই নাপালো। হয়, তোৰ কাৰণে থোৱাই নাই। সিহঁতে পেকেট পুৰা ফিনিছ কৰি খাই পেলালে। তই এতিয়া খালি পেকেটকে চেলেকি খা গৈ যা। হয়, এতিয়া মই পেকেটকে খাব লাগিব চেলেকি। মই এতিয়া ঘৰত যাওঁ। যাবি নেকি মোৰ লগত ঘৰত? বল। নাই সানি, এতিয়া নাযাওঁ। বম গৰম লাগিছে। ঘৰত গৈ আৰাম কৰিম এতিয়া। ইমান আৰাম নকৰিবি, আৰাম কৰিলে হাৰাম হয়। তেনেকুৱা কথা যদি তেন্তে বল। তই, মই, চেংৰা আমি 3টাই গৈ পেলাই মাছ মাৰোঁগে। নাই, ইমান ৰ'দ দিছে। ইমান ৰ'দত গৈ পেলাই মাছ মাৰিবলৈ মন নাযায়।
কালি ওলাবি, কালি মাছ মাৰিব যাম। হ'ব, ঠিক আছে বাৰু। কালি মাছ মাৰিব যাম। এতিয়া মই ঘৰত যাওঁ। মুৰ্গীটো ক'ত গ'ল? ইয়াতেতো থাকে। মুৰ্গী নাই দেখোন। চুকত গৈ চাওঁ, তাত আছে নেকি মুৰ্গীটো? নাই, ইয়াতো নাই।